গাইজ বিহু কেনেদৰে উদযাপন কৰিছে আপোনালোকে? আমি ইয়াত চিৰা মুড়ি লাডু আৰু আখৈ লৈ লৈছোঁ বিহু বুলি খাবলৈ, তাৰপিছত দৈ আৰু ক্ৰীমো ল'লোঁ এয়া বিহু বুলি জলপান। আৰু আমাৰ আলহী দেই গাইজ লাজ কৰিছে। তাৰপিছত গধূলিলৈ মাংস মাছ খানা খাইছোঁ গোটেইখিনি, মানে একেলগে ঘৰৰ পৰা আঁতৰত আছোঁ যিহেতু ফ্ৰেণ্ডৰ লগতে খাব লাগিব, তো গোটেই যোৰহাটীয়াত মিলি আমি খানা খাইছোঁ একদম একেলগে। তাৰপিছত তেখেতে মাছ বনালে, এখেতে মাংস বনাইছে আৰু দুটা আমাৰ বহি আছে। আৰু এইটো কৰোঁ বাৰু কোনে কোনে কৰে, ময়ো ভাল পাওঁ আৰু এখেতে কৰিছে আজি। কোনে কোনে ভাল পাই জনাব। তাৰপিছত খাব আৰু বছ দিছে, বাকী গোটেইখিনি পূৰা খোৱাত লাগি গ'ল। ময়ো খাওঁ, মুখৰ আগত লৈ ৰখি থাকিব নোৱাৰি ভাতৰ কাঢ়ি। আৰু এখেত বেমাৰী গাইজ বিহুতে খাই পেলাই কৈ দিয়া আৰু ৰিভিউটো দি দিয়া কেনেকুৱা হৈ আছে। ইফালে মাংস এখেতে বনাইছে আৰু চবচোন মোৰ ভাগত পিজ্জা ভাল পোৱা বস্তুটো মানে বহুত দিনৰ পিছত তো খাই লওঁ মন আছে। আৰু শেহতীয়াকৈ আকৌ এবাৰ হেঁপাহৰ ৰঙালী বিহুতেই বহুত শুইছে থাকিলে।